যাদুৰ বুক লৈছোঁ এইটো ঘৰ বনাব পাৰি কিবা বনাব পাৰি এইটো দুৰ্গা পূজাত পাইছোঁ মই এইটো হাউচ বনাব পাৰি আমি যাদুৰ বুকটো খুলি বনাই দেখাম নাম্বাৰ থাকে এইবিলাক এই নাম্বাৰ থাকে মিলে হাউচ বনি যায় মই পেকিংটো খুলি ল'লোঁ আৰু কি আছিল এতিয়া মই বনাইছোঁ কেইটাবাৰ এতিয়া আপোনালোকৰ ওচৰত মই বনাই দেখাম এইটো ঘৰ আৰু পাৰ্ক বনাম পেকিংটো খোলাৰ পিছত এই দুটা বুক দিয়ে আমি আপোনাক খুলি দেখাম ধুনীয়াকৈ লাহে লাহে একেলগে পাৰ্কটো খুলি কেনে আমাৰ এইটো এতিয়া নাম্বাৰ আছে মই খুলি এটা লগাই দিম এখন পাৰ্ক ধুনীয়া আছে পাৰ্ক হৈ যাব এই গছডালত H8 আছে H7 আছে H6 আছে H5 আছে এতিয়াও H8 আছে H7 আছে H5 আছে এতিয়া হ'ব মানে এতিয়া মই ডগ দুটা বহি দিছোঁ এতিয়া পাৰ্কত খেলি আছে এই দুটা মই নাম্বাৰ চাই ভালকৈ এইটো এটা X1 আছে এটা এইটো X2 এইটো X2 আছে নিজৰ জাগাত জিৰাফ যা আছে Yes, go again. Okay. আমি এটা বেড়া দিই তারপর রেডিতে আমি ঘর বানাম ওকে ওকে আপনার এইটো আমার হাসতো হবো यार এটা লগব আছে কি আমি এটা সাংগড় ছিড়ি দিই ওকে 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 এটা আমার সান ঘর রেডি পার্ক রেডি এটা আমি পুলে খেলবা পারবে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰি দিব আৰু মই বহুত গৰম দিব নমস্কাৰ ধন্যবাদ মিউজিক বুকখন কিনি ল'ব আৰু মোৰ দিস্তা খেলিব পাৰিব হাতে ধুব পাৰিব